আগন্তুক শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, আগন্তুক শিক্ষক নিযুক্তি আৰু নিউজৰ যিটো কণ্ট্ৰভাৰ্চি, লগতে অভাৰেজ প্ৰাৰ্থীসকলৰ বয়স বহুতৰ সাৰি গৈছে যোৱা মাহতে আৰু এই মাহতো বহুতৰ বয়স সাৰি যাব। এই সকলোখিনি সমস্যাৰ সমাধান কৰিবৰ কাৰণে কাইলৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা সজাতি দলৰ দ্বাৰা। আমি চেনেলৰ জৰিয়তে এইটো প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু বহুত প্ৰাৰ্থীয়ে আমাক ৰিকুৱেষ্ট কৰি থাকে এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ দিবৰ কাৰণে। আৰু এই গোটেইকেইটা সমস্যাৰ সমাধান কৰিবৰ কাৰণে বা এইকেইটা সমস্যাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়ে আজি আলোচনা কৰিম। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকক, লাইক কৰিব আৰু আপোনালোকৰ মতামতসমূহ বিশেষকৈ দিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো একেবাৰে শেষত। সেইকাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। আৰু নতুনকৈ আহিছে যদি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ মই এইকাৰণে কওঁ যে আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক কাম কৰিবলৈ আচলতে উৎসাহ দিয়ে। কাৰণ যিবিলাক কাম কৰি আছোঁ আপোনালোকৰ ভালৰ কাৰণে কৰি আছোঁ আৰু আপোনালোকে অনুৰোধ কৰাৰ কাৰণে বেছিকৈ কামবিলাক কৰিবলৈও আচলতে মন যায়। কালি মই আপোনালোকক এটা কমিউনিটি পোষ্ট দিছিলোঁ। কমিউনিটি পোষ্টত বহুতে কমেণ্ট কৰিছিলে যে এই গোটেইকেইটা সমস্যা, মই যি সমস্যা তিনিটা কথা ক'লোঁ, এই সমস্যাকেইটা আলোচনা কৰিবৰ কাৰণে অতি শীঘ্ৰেই শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবৰ কাৰণে বহুতো প্ৰাৰ্থী আমাৰ সৈতে কথা পাতিছিলে আৰু আমি উপদেশ বহুত দিছোঁ কেনেকৈ ক'ত লগ কৰা হ'ব। গতিকে কাইলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰা হ'ব জনতা ভৱনত। আপোনালোকক মই এটা কথা কওঁ যে যিসকল খাটাংকৈ কাইলৈ আহিম বুলি ভাবিছে তেওঁলোকে আপোনালোকৰ হোৱাটছএপ নাম্বাৰ কমেণ্ট বক্সত প্ৰিণ্ট কৰক, আপোনালোকৰ দি দিয়ক। মই আপোনালোকক পাৰ্চনেলি কণ্টেক্ট কৰি মই আপোনালোকক সেই সজাতি দলটোৰ সৈতে মই কণ্টেক্ট কৰি দিম। কাৰণ বহুতো প্ৰাৰ্থী হোৱাটছএপত নাই বা ফেচবুকত নাই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে, যদিও আপোনালোকৰ হোৱাটছএপ বা ফেচবুক গ্ৰুপ আছে। কাৰণ সকলোখিনি ফেচবুক বা হোৱাটছএপত জড়িত নথকাৰ কাৰণে মই আপোনালোকক সেইকাৰণে কওঁ যে আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব। অসম টেটৰ সৈতে A to Z ইনফৰ্মেশ্যন আমাৰ চেনেলৰ সৈতে পাই থাকিব যে এটা সজাতি দলে এই গোটেইকেইটা সমস্যাৰ সমাধান কৰিবৰ কাৰণে কাইলৈ শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিব। আপোনালোকে 10:30 বজাৰ আগতেই জনতা ভৱনৰ সন্মুখত আপোনালোকে উপস্থিত হ'বহি। তাত ৱেইটিং ৰুম আছে, ধুনীয়াকৈ আপোনালোকে বহি থাকিব পাৰিব। আৰু যদিও আপোনালোকে সিজনক চিনি নাপায়, কিন্তু আপোনালোকে গ'লেই চিনি পাই যাব। আচলতে যদি আপোনালোকে চিনাকি হ'ব, পৰিচয় হ'ব, ৱেইটিং ৰুমত বহি থাকিবগৈ আপোনালোকে। ইজন সিজন যেতিয়া লগ খাই আপোনালোকে খুব এটা সম্পৰ্ক গঢ়ি তুলিব সকলোৰে মাজত আৰু সিদ্ধান্ত তাতেই ল'ব যে কোন যোৱা হয় বা কেনেকৈ লগ কৰা হয়, সকলোখিনি কথা আপোনালোকে পাতিব পাৰিব। সেইকাৰণে যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক। আৰু মই পুনৰ কৈছোঁ যে যদিহে আপুনি কাইলৈ সঁচাকৈ আহিব তেনেহ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰটো কমেণ্ট বক্সত দিব আৰু আমি আমাৰ চেনেলৰ ফালৰ পৰা আপোনাক পাৰ্চনেলি আমি কণ্টেক্ট কৰি আপোনাক আমাৰ সজাতি দলৰ সৈতে লগ খুৱাই দিম। আশা কৰিছোঁ আপোনাৰ সকলোখিনি সমস্যাৰ সমাধান হওক। বিশেষকৈ অতি বেয়া লাগে যে বহুতৰ বয়স যোৱা নৱেম্বৰ মাহতে পাৰ হৈ গৈছে আৰু এই মাহতো বহুতৰ বয়স পাৰ হৈ যাব। গতিকে ডিচেম্বৰ মাহত বিজ্ঞাপন ওলোৱাটো বহুত বেছি জৰুৰী। ডিচেম্বৰ মাহতে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱাটো বহুত বেছি দৰকাৰ সকলোৰে কাৰণে, সকলো ভালৰ কাৰণে, বিশেষকৈ অভাৰেজ প্ৰাৰ্থীসকলৰ কাৰণে। যিমান সোনকালে বিজ্ঞাপন ওলাব সিমানেই আপোনালোকৰ কাৰণে ভাল হ'ব। গতিকে আজিৰ এই গুৰুত্বপূৰ্ণ কথাকেইটা মই আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। পুনৰ কৈছোঁ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ মতামতৰ বহুত বেছি গুৰুত্ব আছে। আপোনালোকৰ কমেণ্টৰ ওপৰতে আমি কিছুমান সিদ্ধান্ত ল'বলৈ আমি বাধ্য হওঁ বা ভাবোঁ। আৰু মই ছাবস্ক্ৰাইব কৰিবলৈ এইকাৰণে কওঁ যে আপোনালোকৰ ছাবস্ক্ৰাইব এটাই কাম কৰিবলৈ আচলতে মনটো ভাল লগায়। গতিকে আপোনালোকৰ কাৰণে কৰি আছোঁ, সকলোকে একত্ৰিত কৰি আছোঁ। ফলাফল যিয়ে নহওক আমি এটা চেষ্টা কৰিছোঁ আমাৰ চেনেলৰ ফালৰ পৰা সকলো ওলাই আহক আৰু উত্থাপন কৰক। অন্ততঃ আপোনালোকৰ কথাখিনি উত্থাপন কৰক। আৰু অভাৰেজ প্ৰাৰ্থীসকললৈ মই শেষত এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে দৰকাৰ হ'লে আপোনালোকৰ যিখন মেট্ৰিকৰ চাৰ্টিফিকেট অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট প্ৰমাণ পত্ৰ লৈ আহি শিক্ষামন্ত্ৰী মহোদয়ক অৱগত কৰিব যে আচলতে প্ৰমাণ সহকাৰে দেখাই দিব যে আমাৰ বয়স যাওঁ হৈছে, আমাক উদ্ধাৰ কৰক। কাৰণ আগতেই যদি আপোনালোকে 10 বছৰ আগতে 12 বছৰ আগতে যদি 2012 চনত যদি আপুনি টেট পাছ কৰিছিল 90 পাইছিলে, এতিয়াৰ এগৰাকী প্ৰাৰ্থীৰ সৈতে, নতুন প্ৰজন্মৰ প্ৰাৰ্থীৰ সৈতে কিন্তু আপুনি কণ্টেক্ট কৰিব আপুনি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিব যদিহে আপুনি 2012 চনতো 90 পাইছিলে, একাডেমিক্স মাৰ্কছ যদি কম আছিলে। কাৰণ সকলোৱে জানে যে ছিষ্টেম চেঞ্জ কৰাৰ কাৰণে নতুন আৰু পুৰণিৰ মাজত যিটো ব্যৱধান, সেই ব্যৱধানটো যথেষ্ট কমি আহিছে। বহুত বেছি এটা ভাল কৰিছে গভৰ্ণমেণ্টে চাবলৈ গ'লে। সেইকাৰণে কওঁ যে অভাৰেজ প্ৰাৰ্থীসকলৰ কাৰণে অতি সোনকালে বিজ্ঞাপন ওলোৱাটো বহুত বেছি দৰকাৰী। পৰৱৰ্তী সময়ত সকলোখিনি আপডেট দি থাকিম। আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।